হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দেহা জেবেৰ ব্লগ। আজি আমি গৈছিলোঁ বন্ধু ফিল্মখন চাবলৈ। আহকচোন আমি ফিল্মখনৰ কিছু অংশ উপভোগ কৰোঁ আৰু এই ফিল্মখনে কিমান টকা উপাৰ্জন কৰিলে এবাৰ চাওঁ। বন্ধু বান্ধৱীসকল, বন্ধু চিনেমাখনে ব্যাপক সঁহাৰি লাভ কৰিছে দৰ্শকৰ। 3 দিনত মুঠ 70,47,134 টকা উঠাবলৈ সক্ষম হৈছে। এই সপ্তাহত চাগে 1 কোটিকৈ বেছি ইনকাম কৰিবলৈ সক্ষম হ'ব। নয়ন নীলিমে বন্ধু চিনেমাখনক লৈ কি ক'লে এবাৰ শুনকচোন আপোনালোকে। সঁহাৰি জনোৱাৰ কাৰণে অশেষ কৃতজ্ঞ আৰু আপোনালোকে এটাই প্ৰমাণ কৰি দিলে বন্ধু কেতিয়াও কৃত্ৰিম নহয়, বন্ধু সদায় অকৃত্ৰিম আৰু হৃদয়ৰ পৰা নিগৰি অহা এটা শব্দ, সেইটো হ'ল বন্ধু। পুনৰবাৰ আপোনালোকৰ ওচৰত সেৱা আগবঢ়াইছো যাতে অসমীয়া ছবি জয়যাত্ৰা আগুৱাই যাওক আৰু পৃথিৱীৰ বুকুত আমাৰ অসমীয়া ছবিয়ে সোণালী আখৰ লিখিবলৈ যাতে সক্ষম হওক। ধন্যবাদ। তেওঁলোকে ইমান সুন্দৰভাৱে সঁহাৰি জনোৱাৰ কাৰণে অশেষ কৃতজ্ঞ আৰু আপোনালোকে এটাই প্ৰমাণ কৰি দিলে বন্ধু কেতিয়াও কৃত্ৰিম নহয়, বন্ধু সদায় অকৃত্ৰিম আৰু হৃদয়ৰ পৰা নিগৰি অহা এটা শব্দ, সেইটো হ'ল বন্ধু। পুনৰবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।